নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা 5টা বাজিছে, অলপ ওলাই আহিছোঁ মৰ্ণিং ৱাক কৰিবলৈ। বাগান, এইখন বাগানতে মোৰ দেউতাই চাকৰি কৰে। এইখন আপোনালোকক ভালকৈ দেখাই আছোঁ ৰ'ব দেই। ভাবিছোঁ অলপ খোজকাঢ়োঁ বুলি, ল'ৰা শুই আছে, ভাবিছোঁ অলপ খোজকাঢ়োঁ বুলি। অলপ ঠাণ্ডা লাগিছে দেই একদম। চাওকচোন, ইমান ভাল লাগিছে নহয় ইয়াত আহি। শুই উঠিয়ে লগে আহিছোঁ একদম। মুখো ধোৱা নাই, চকুবিলাক ফুলি আছে। মোৰ দেউতা ব্ৰাছ কৰি আহি আছে। ল'ৰা একদম যি ফূৰ্তি পাইছে, বাগানলৈ লৈ আহিলোঁ অকণমান দেখাবলৈ। তুমি কি কৰিছা? এইটো হৈছে নেক্সট দিনা ভিডিঅ', লক্ষ্মী পূজাৰ দিনা ভিডিঅ'। লক্ষ্মী পূজাৰ দিনাখন ভিডিঅ' বনাইছিলোঁ এইটো। লক্ষী পূজাৰ আয়োজন কৰিছে। মগু, এইফালে বুট, ইয়াত কিবাকিবি কল চল আছে, এইবিলাক নাৰিকল, কুঁহিয়াৰ, শৰাই। এইফালে লক্ষী পূজা পাতিবলৈ হেৰি কৰিছে। মই মাৰ ঘৰতে আছোঁহি। তাৰপিছতে মই চোৱা নাই, মায়ে মানে হেৰি পাতিব আৰু। ভগৱান, আজি লক্ষী পূজাৰ আমাৰ খোৱা পুৰি বনাইছোঁ, আৰু এইফালে চানা দালি, পনীৰ। খাদ্য আৰু দেই। লক্ষী পূজাৰ দিনা ভাতটো খোৱা নহয়, এইটো কাৰণে আমি পুৰিয়ে খাওঁ, পুৰি আৰু চানা দালি খাওঁ। সকলোৱে চাগে লুচি পুৰিয়ে খায়, আমিও সেই লুচি পুৰিয়ে খাওঁ।